মাজত কি কথা পাতা মাতো মাতো বুলি কিয় নামাতা লাজুকি হাঁহিয়ে কয় বহু কথা তুমি বুজি পালাহি ইয়াৰে বেথা মনৰে মাজত কি কথা পাতা মাতো আৰু গাইজ আজি আহিছোঁ আমি মানে পৰেশ্বৰ দেৱালয়ত মানে লক্ষ্মী পূজা চাবা আৰু তাতে নাটক এখন আছে ৰাজমন্দিৰী নাট্য দল বুলি মন্দিৰ ডাঙৰ মন্দিৰ যে আমাৰ যিটো আছে আহিছে নাটকত যাই আছোঁ আৰু মই আহিছোঁ বৰ্তমান চেকৰা আৰু গাইজ দেৰি নকৰে আৰু গাইজ পৰেশ্বৰ দেৱালয়ৰ গেটখন চাওক কি মজা গেট না আল্টিমেট গেট এখন মজা লাগে আৰু ভিতৰত যাম এই মানে ধুলীয়া নাটক চলি আছে পৰেশ্বৰ দেৱালয় নাটক মানে বঢ়িয়া হৈছে অভিনয় দেই আৰু মানুহ অলপ কম মানে মেইন নাটক চাব আহিবতো ৰাজমন্দিৰ নাটক যিহেতু আছে এই চাব আহিব এতিয়া বতৰ তথাপিতো মানুহ আছে ভাল মানুহ আছে আৰু বৰ্তমান কি কোৱা ব্ৰ আৰু গাইজ মানে লক্ষ্মী আমাৰ পৰেশ্বৰ দেৱালয়ৰ লক্ষ্মী পূজাৰ মণ্ডপটো চাওক কি মজা সাজ হৈছে দেই আল্টিমেট মানে কি বঢ়িয়া বনাইছে চাওকচোন মানে আমাৰ পৰেশ্বৰ দেৱালয় যোনটো মানে পুখুৰী আছে না কি ধুনীয়া মানে বনাইছে কি ধুনীয়া সাজিছে মানে আই লাইফ মানে ডুবি কি বঢ়িয়া বনাইছে আৰু আগলৈকে দেখা লওকচোন বহুত ধুনীয়া ধুনীয়া মানে ঠাই দেখা পাব মানে কিবা এটা মানে ভাল লাগে মন্দিৰটোলৈ আহি পূৰা মানে গাটো বিৰাট মানে মন চন বিৰাট ভাল লাগে আছে কিন্তু কিছুমান বন্ধ হৈছে কিন্তু অলপ দেৰি হ'ল মোৰ আহোঁতে কিন্তু অলপ জল্দি আহিলোঁ না বহুত বস্তু দেখাব লাগে পুখুৰীটোত আৰু আপোনাৰ এই তাতে পানীও নাছিল না পানীটো বন্ধ হৈছে মেইন কি মজা লাগছে আৰু সময় জনাবচোন কেনেকুৱা পাইছে এইটো মানে মন্দিৰ আৰু নাটক ৰাজমন্দিৰ আৰু মন্দিৰত দিছোঁ গমেই পোৱা নাছিলোঁ দুদিন নাটক যে মন্দিৰে মোক মেছেজ কৰি পেলাতে ঠিক আছে যাম আৰু যিহেতু মই যদি দিছোঁ মেইন নাটক চাব ইচ্ছা আছে আজি নাটক চাব চাব লাগিব আৰু নাটকৰ কিছুমান ব্লগ মানে কি ভিডিঅ' কৰি আৰু নাটক কেনে হয় মানে কি নাটক চাব নাহিলেও ইউটিউবত চাই জানো আৰু নাটকত মানে চিন পাব মোৰ যে গোটেই দেখাব নালাগে অলপ অলপ চিন দেখি আছোঁ নাটকক আৰু মন্দিৰ থেংক ইউ গাইছ মানে নাটক মানে চব ৰেডি কৰি আছে আৰু ৰাজনন্দী আহি দেখা পাব অলপ দেৰিকৈ পূৰা ফুল এনজয় পাব চাই যদি ঘুগনি পাটনাৰটো কথা কৈ আছে কিন্তু পইচা ঘূৰাই দিব লাগিব তুমি চাওঁচোন বাকে এই গোট চাবিলা যদি ঘুগনি পাট নহয় মৰি গেলি তই ডাবল পইচা দিব লাগিব মোক চব এটা দিয়ে আৰু মঞ্জিত পূৰা মাৰি দিয়া দমদানি বৰ্তা এটা দিয়ে আৰু ঘুগনি চব পানীয়ে পানী পানী খাই আৰু মানে নাটক আৰম্ভ হোৱাৰ বেছি সময় নাই মানে চব ৰেডি কৰি আছে মানে স্ক্ৰীণবিলাক ৰেডি কৰিছে মানে বহুত বস্তুবিলাক নাটকৰ বহুত কথা আছে ৰেডি কৰিছে মানুহ চাওক ইমান মানুহ হৈছে মানে আৰু এই মাষ্টাৰনী বাইদেউ চকুৰে হাঁহি চাতে আৰু মানে চব ৰেডি কৰি আছে মানে আপোনাৰ বেকগ্ৰাউণ্ডৰ আৰু আছে মোৰ লগত বৰ্মন নিচি আমাৰ এনেকৈ বহুতটা আহিছোঁ আৰু লগ মানুহ দিয়কচোন গাইছ আটাইও হৈছে চাবা বা আটাৰ বন নিচা কিন্তু দেই এটা আৰু বহুত আছে দিয়ক পূৰা চাই থাকক এনজয় কৰক চাই বিৰাট ল'ব আৰু নাটক আৰম্ভ হৈ গ'ল চাওক নাটক আৰম্ভ আৰু ভাৱ কেনেকুৱা গাইজ ৰখি মানে অৱশেষত মানে নাটক আৰম্ভ মানে নাট্য নাটিকা বুলি কয় নাট্য নাটিকা আৰম্ভ তাৰপিছত আহি আছে চিল পূৰা চাই থাকক এনজয় লওক আৰু গাইজ এনেকৈ মানে নাটক আৰম্ভ হ'ল আৰু পূৰা এবছৰ নাটক বঢ়িয়া নাটক আছে ভাল পাব
গাইজ মানে অভিনয় মানে না এক্টিং এনেকুৱা কৰিছে মানে আল্টিমেট বহুত ভাল অভিনয় কৰিছে মানে দাদালৈ মই পাৰ্চনেলকৈ লগ পাইছোঁ বহুত ভাল হ'ল অভিনয় বহুত ধুনীয়া অভিনয় কৰিছে চাই যাওঁ বহুত ভাল লাগিব সিহঁতক চাই লওক ঘুরে ঘুরে তুমি মোৰ দূৰে দূৰে নৰবা মোৰ নাম মানে ফাৰ্ষ্টটো বহুত ভাল ক্লিয়াৰলি ভইচ হৈছে বিৰাট অভিনয় কৰিছে দেই বঢ়িয়া বঢ়িয়া জনমৰে মোৰ আপোন যে তুমি খুব আৰু গাইজ মানে এইটো গান চং ধুনীয়া চং এটা আহিছে কিন্তু গানটো মই দিব নোৱাৰোঁ কাৰণ গানটো দিলে না কপিৰাইট লাগিব সেইকাৰণে গানটো দিয়া মানে শুব নোৱাৰিলোঁ নাব এনেই আৰু কিছু চাওঁ কিন্তু যেতিয়া মই গানটো দি দিম তেতিয়া মোৰ কপিৰাইট লাগি যাব ভিডিঅ'টোত মানে আজি সপোনৰে অজানিতে চোৱা মন ভৰে দূৰণিৰে তৰাতিহে যেন জুৰি দেখি আজি মনে মনে হৃদয়তে কি যে বুকু ভৰা বহু মৰমেৰে এইজন একজি দেখছে না এজনে মানে আগতে ইয়াত অভিনয় কৰি গৈছে নাটক কৰি গৈছে তেওঁক কেনেকৈ চিনি তেওঁৰ অৰিজিনেল নামটো নাজানো বহুতে কিন্তু তেওঁক জানে কি হাজৰিকা এটা চৰিত্ৰ আছিলে হাজৰিকা বিৰাট আল্টিমেট অভিনয় কৰিছিলে মানে আৰু গাইছ মানে কি গান কথা মানে মই দিব নোৱাৰোঁ কাৰণ কি কাৰণে আপোনালোকক কৈছে যে গানকেইটা দিলে ভিডিঅ'টো কপিৰাইট লাগিব সেইকাৰণে গানবোৰ শুনিব পৰা নাই আপোনালোকে ক্ষমা বিচাৰিছোঁ কিন্তু বাকী এনে অভিনয় ডান্স পুৰা ডান্স পুৰা ফুল এনজয় পুৰা ধামাকা চবটো যাই আহিছে না চাবচোন গাইছ মানে কাপোৰ চেঞ্জ কৰে অন স্ক্ৰীণত মানে আপোনাৰ গানত ডাইৰেক্টলি আপোনাৰ আগত গানৰ কাপোৰটো চেঞ্জ কৰি দিব চাবচোন আল্টিমেট অভিনয় কৰিছে ভাল চাব এতিয়া মানে এই কাপোৰ চেঞ্জ কৰি দিব চাই থাকক গাইছ মোৰ কাষতে বিচাৰিছো কাষতে সদায় আৰু এইখিনি চাওক মানে কাপোৰটো কেনেকৈ চেঞ্জ কৰি দিব আপুনি চাই থাকক মানে থিয়েটাৰত যেনেকুৱা আৰু আমাৰ ৰাজনৈতিক নাট্য দলটোতো চাওক কেনেকুৱা মানে সেই দেখাইছে বহুত ভাল হৈছে আৰু বহুত ভাল লাগিছে তুমি মোৰে সময়া মৰম নাচিব দিয়া দুচকুতে তৰুণী হেঁপাহক বিচাৰিছো কাষতে সদায়